মাননীয় অধ্যক্ষ মহোদয় আৰু পবিত্ৰ সদন মাননীয় অধ্যক্ষ মহোদয় ডিসেম্বৰ মাহ 1947 চনৰ ডিসেম্বৰ মাহত আজি যিদৰে আমি পবিত্ৰ সদনত সমবেত হৈছো এইদৰে ভাৰতৰ সংসদত সমবেত হৈছিল ভাৰতৰ দিল্লীৰ কেন্দ্ৰীয় মন্ত্ৰীসভা আৰু সমগ্ৰ বিৰোধী সাংসদসকল বিষয় আছিল সেই সময় ভাৰতৰ তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰী বলদেৱ সিঙে পুনৰবাৰ আপস্পা আইনখন সদনত উত্থাপন কৰিছিল তেওঁলোকৰ উদ্দেশ্য আছিল আপস্পা আইনখন ভাৰতৰ প্ৰত্যেকখন ৰাজ্য যিসমূহ ৰাজ্যত সেই সময়ত সাম্প্ৰদায়িক সংঘৰ্ষ চলিছিল সেই ৰাজ্যসমূহলৈ বিয়পাই দিয়া তেতিয়া এইচপি কামাত নামৰ এগৰাকী সাংসদে থিয় হৈ প্ৰশ্ন কৰিছিল আপোনালোকে কিয় এনেকুৱা এখন নাৰকীয় আৰু অমানসিক আইন এতিয়া পুনৰবাৰ ভাৰতীয়সকলৰ ওপৰত জাপি দিব বিচাৰিছে বলদেৱ সিঙে উত্তৰ দিছিল বৰ্তমান সময়ত ভাৰতৰ ব্ৰিটিছ শাসন চলি থকা নাই ভাৰতীয় চৰকাৰৰ শাসন চলি আছে আৰু আমি এই কথা নিশ্চিত কৰিম যে এই আইনখন কেতিয়াও অমানসিক আৰু নাৰকীয়ভাৱে ভাৰতীয় মানুহৰ ওপৰত প্ৰয়োগ কৰা নহব ইতিহাসে প্ৰমাণ কৰিলে বলদেৱ সিং ভুল আছিল আৰু এইচপি কামত শুদ্ধ আছিল আজিও উত্তৰ পূবৰ সন্মুখত সেই নাৰকীয় আইনখন অমানসিক আইনখন প্ৰয়োগ কৰা হয় বাবে আজিও মন জিলাত 13 জনকৈ নিৰীহ মানুহৰ চিতা জ্বলি উঠে বাবে আজিৰ সদনত সন্মানীয় চৰকাৰী পক্ষৰ দলপতি গৰাকীয়ে উত্থাপন কৰা বিধেয়কখন সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছো আৰু এই কথা স্পষ্টভাৱে ক'বলৈ বিচাৰিছো যে আন্তঃৰাজ্যিক সীমা বিবাদৰ বাবে নহয় মূল সমস্যাসমূহৰ বাবে যিবোৰ সমস্যাৰ বাবে উত্তৰ পূব আৰু দিল্লীৰ মাজৰ দূৰত্ব আজিও ক্ৰমবৰ্ধমান হৈ আছে এই সমস্যাসমূহ জীয়াই আছে বাবে আজিও উত্তৰ পূবৰ সামগ্ৰিক উন্নতি হৈ উঠা নাই পুনৰবাৰ মাননীয় অধ্যক্ষ মহোদয় আপস্পাৰ মাজলৈ ঘূৰি যাব বিচাৰিছো সেইদিনা বলদেৱ সিঙে আৰু এটা কথা কৈছিল বলদেৱ সিঙে কৈছিল যে আমি যেতিয়া এই আপস্পা আইনখন কোনো এখন ৰাজ্যৰ ওপৰত প্ৰয়োগ কৰিম তেতিয়া ৰাজ্য চৰকাৰৰ সদায় অনুমতি লোৱা হ'ব কিন্তু বিধিৰ বিপাকে এই ধৰণৰ ৰূপ ললে মাননীয় অধ্যক্ষ মহোদয় যে 1972 চনতহে একেখন কেন্দ্ৰীয় চৰকাৰে আইনখন সংশোধন কৰি ক'লে এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কোনো অনুমতিৰ প্ৰয়োজন নাই আমি যেতিয়াই বিচাৰো যেতিয়াই ইচ্ছা কৰো তেতিয়াই আপস্পা আইনখন জাপি দিব পাৰিম সেই ইতিহাসবোৰ আছে বাবে এই ইতিহাসবোৰ বুজি পাও বাবে আপস্পা আইনে নিৰীহ মানুহৰ চিতা জ্বলি উঠা দৃশ্যবোৰ দেখিছো বাবে আজিৰ সদনত সন্মানীয় চৰকাৰী পক্ষৰ দলপতি গৰাকীয়ে উত্থাপন কৰা বিধেয়কখন সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছো মাননীয় অধ্যক্ষ মহোদয় কথা কেৱল আপস্পাৰ নহয় কথা হৈছে বিকাশ আৰু দূৰত্বৰ কথা হৈছে বিকাশ আৰু সম্পৰ্কৰ যেতিয়া 1996 চনত এইচডি দেবেগৌড়া চৰকাৰে শুক্লা কমিছন গঠন কৰি দিছিল শুক্লা কমিছনৰ প্ৰধান দায়িত্ব আছিল উত্তৰ পূবৰ সমস্যাসমূহ আৰু সম্পৰ্কসমূহৰ ক্ষেত্ৰত থকা বিবাদসমূহৰ কথা আলোচনা কৰা শুক্লা কমিছনে মাননীয় অধ্যক্ষ মহোদয় উত্তৰ পূবৰ অনগ্ৰসতাৰ 4টা কাৰণ কৈছে এই 4টা কাৰণ হৈছে মৌলিক প্ৰয়োজনৰ অভাৱ আন্তঃগাঁথনিৰ অভাৱ সম্পদৰ অভাৱ আৰু দিল্লী আৰু উত্তৰ পূৰ্বাঞ্চলৰ মাজত সম্পৰ্কৰ অভাৱ এই সম্পৰ্কৰ অভাৱে আজিও উত্তৰ পূবক জুৰুলা কৰি ৰাখিছে বাবে আজিৰ সদনত সন্মানীয় চৰকাৰী পক্ষৰ দলপতি গৰাকীয়ে উত্থাপন কৰা বিধেয়কখন বিৰোধিতা কৰিছো মাননীয় অধ্যক্ষ মহোদয় প্ৰশ্ন হ'ব পাৰে উত্তৰ পূব নামৰ এই যিটো কৃত্ৰিম ধাৰণা উত্তৰ পূব নামৰ এই ধাৰণাটো 220টাতকৈ অধিক জাতি জনগোষ্ঠী লুকাই আছে দিল্লী আজিলৈকে বুজিব পৰা নাই উত্তৰ পূবত থকা এই জাতি জনগোষ্ঠী বিলাকৰ সূক্ষ্ম কথাবোৰ সেইবাবেই আমি আজি বিৰোধিতা কৰিছো সদনত উত্থাপিত বিধেয়কখন যিটো সময়ত প্ৰয়োজন আছিল শুক্লা কমিছনৰ প্ৰত্যেকটো কথা ৰূপায়ণ কৰাৰ যিটো সময়ত প্ৰয়োজন আছিল বেজবৰুৱা কমিটিৰ প্ৰত্যেকটো কথা ৰূপায়ণ কৰাৰ যি কথাসমূহত কোৱা হৈছে যে সাংবিধানিকভাৱে আইনগতভাৱে উত্তৰ পূব মানুহক বিশেষ মৰ্যাদা দিয়া হ'ব এই কথাবোৰ ৰূপায়ণ কৰাৰ সলনি কেৱল আন্তঃৰাজ্যিক সীমা বিবাদ যিটো নিৰূপণৰ দায়িত্ব অনুচ্ছেদ 3 অনুসৰি কেৱল কেন্দ্ৰীয় চৰকাৰৰ এই বিষয়টি উত্থাপন কৰি সদনক বিভ্ৰান্ত কৰাৰ প্ৰচেষ্টা কৰিছে বাবে আজিৰ সদনত উত্থাপিত বিধেয়কখন বিৰোধিতা কৰিছো মাননীয় অধ্যক্ষ মহোদয় শেষত বৰখাং ৰাংগুৱেল বৰ্তমান সময়ত ত্ৰিপুৰাৰ এগৰাকী জনপ্ৰিয় হিপ হপ সিংগাৰ তেওঁৰ এটি কথাৰে সামৰিব বিচাৰিছো বৰখাং ৰাংগুৱেল যেতিয়া নতুন দিল্লীত অধ্যয়নৰত আছিল এবাৰ নেপালী বুলি ভাবি তেওঁৰ গাত 5 বাৰকৈ চুৰিকাঘাত কৰা হৈছিল আৰু তাৰ পাছত বৰখাং ৰাংগুৱেলে যিটো কাম কৰিছিল এই কামটো আশা কৰো আমাৰ সদনৰ প্ৰত্যেকগৰাকী সদস্যই আজিৰ পৰা কৰা ভাল বৰখাং ৰাংগুৱেলে তাৰ পাছত তেওঁ প্ৰত্যেকটো গান ৰচনা কৰি এই বাৰ্তা দিবলৈ বিচাৰিছিল যে উত্তৰ পূবৰ প্ৰত্যেকজন মানুহ ভাৰতীয় আৰু আমাৰ ভাৰতীয়ত্বৰ পৰিচয় বাৰে বাৰে দিবলৈ আমি খিতাও নহয় আৰু বাৰে বাৰে আমি অগ্নি পৰীক্ষা দি থাকিব নোৱাৰো সেই বাৰ্তাৰে এখন প্ৰগতিকামী বিধেয়ক উত্থাপন কৰাৰ আশাৰে যিখন বিধেয়কত প্ৰকৃতপক্ষে দূৰত্ব নাশ কৰাৰ কথা হ'ব উত্তৰ পূবৰ বিকাশৰ কথা কোৱা হ'ব সেই বিধেয়কখন উত্থাপন কৰাৰ আশাৰে আজিৰ সদনত উত্থাপিত বিধেয়কখন নাকচ কৰিছো আৰু সন্মানীয় চৰকাৰী পক্ষৰ দলপতি গৰাকীক এই মূল বিষয়বোৰ থকা এখন বিধেয়ক আনি উত্তৰ পূবক বিকাশৰ দিশলৈ লৈ যাবলৈ আহ্বান জনাইছো ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ